বন্ধু বান্ধৱীসকল, আমাৰ প্ৰায় সংখ্যক মানুহে চিনি পায় নিতু দেৱী, আমাৰ মৰিগাঁৱৰে বৰ্ণিলৰ মাক আৰু মৌমিঠীৰ মাক। তেওঁলোকৰ শাহু মাক আজি পৰলোকপ্ৰাপ্তি ঘটিলে অলপ আগতে। এতিয়া এয়া বৰ্ণিলৰ দেউতাকে শ্মশানত মাকক থৈ আহিছে। থৈ আহি ঘৰলৈ সোমাব। আমাৰ যিহেতু শ্মশানৰ পৰা এনেধৰণে শৰীৰ কাটি অহাৰ পিছত, মুখাগ্নি কৰি অহাৰ পিছত অকণমান নিয়ম নীতি কৰিহে ঘৰলৈ সোমায়। সেই হেতুকে এয়া বৰ্ণিলৰ দেউতাক বাহিৰতে ৰৈ আছে আৰু লগত বন্ধুবৰ্গবোৰ ৰৈ আছে। এইখিনি মুহূৰ্ত যেন কিমান হৃদয় বিদাৰক সেইটো এজন পুত্ৰইহে গম পায়। যিহেতু মই মোৰ মাক এনেকৈ মুখাগ্নি কৰি আহি ঘৰলৈ প্ৰথমবাৰ যেতিয়া উভতি আহিছিলোঁ, মা অবিহনে ঘৰখন যে কেনেকুৱা এক শূন্যতা অনুভৱ হয়, সেই অনুভৱকণ এজন পুত্ৰই বুজি পায়। তাকে এই সময়খনত মই গাড়ী লৈ আহিছিলোঁ, মই ভিতৰত সোমাবলৈ ভাল নালাগে আৰু গতিকে মই বাহিৰতে আছিলোঁ। তাকে ভিডিঅ' অলপ আগবঢ়ালোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আপোনালোকে বাৰু প্ৰায় সংখ্যক মানুহে চিনি পায় মৌমিঠি বুলি ক'লে, আৰু সেইয়া মৌ নে মিঠি মই চিনি পোৱা নাই বাৰু, গেটৰ মুখতে আছে। কিন্তু মই আগুৱাই যাবলৈ মোৰ ভাল লগা নাই কিবা এটা। সেইয়া